নমস্কাৰ কেভা এছএম চেনেলটোলৈকে আপোনালোক সকলোকে পুনৰবাৰ সুস্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোক সকলোৱে বহুত বেছি ভাল পাব, কিয়নো চাওক আজি আপোনালোকক দেখাব খুজিছোঁ এটাই বস্তু যে অসমৰ য'তেই নাথাকক কিয় আপোনালোকৰ যদি মন থাকে, যদি আপোনালোকে সফল হ'ব খোজে বা আপোনালোকে যদি বিচাৰে যে কেভাৰ লগত জড়িত হৈ অলপমান ভাল ইনকাম এটা আমি ল'ব বিচাৰোঁ, তেতিয়াহ'লে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে অসমৰ য'তেই নাথাকক কিয়। আজি চাওক মোৰ ঘৰ হৈছে বৰপেটা ডিষ্ট্ৰিক্ট আৰু আজি মই আছোঁ ডিব্ৰুগড়ত। তো ডিব্ৰুগড়ৰ মানে ক'ব পাৰি যে অসমৰ এটা মূৰৰ পৰা আন এটা মূৰলৈকে আহিছোঁ আৰু আপোনালোকে সকলোৱে য'তেই নাথাকক কিয়, যিমান দূৰেই নহওক, অসম বুলিয়েই নহয় অসমৰ বাহিৰৰ পৰাও যদি কল কৰে আমি তাত গৈও আপোনালোকক হেল্প কৰিম। তো আহক গোটেই ভিডিঅ'টো চাওক। মনোজ ছাৰ লগতে জিন্তুল আৰু মোৰ দেউতা আহিছিল ষ্টেচনলৈকে থ'ব। তো ট্ৰেইনেৰে অহাৰ সময়ত এটা প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা পৰিৱেশ এটা দেখিলোঁ চিৰিকিৰে, যিটো কেমেৰাৰ অকণমান বন্দী কৰা আপোনালোকক দেখালোঁ। এইটো হ'ল ডিব্ৰুগড় ফাৰ্ষ্ট ফটোটো। লগতে ছাৰ আৰু মই যেতিয়া প্ৰগ্ৰেমত যাব ওলাওঁ তাৰ আগমুহূৰ্তৰ এটা ফটো। তাৰপিছত আমাক উৎপল গগৈ ডাঙৰীয়াদেৱে আমাক নিবলৈ আহিছিল তেখেতৰ প্ৰগ্ৰেমৰ বাবে। তো চাওকচোন ডিব্ৰুগড়খন ইমান ধুনীয়া ঠাই, একেবাৰে মোহিত হৈ গৈছোঁ, ইমান ভাল লাগিছে মানে কি ক'ম। লগতে গগৈ ছাৰো ইমান বেছি ভাল মানুহ, মানে পাৰফেক্ট মানুহ, মানে কি ক'ম আৰু মন চুই গৈছে গগৈ ছাৰে। আৰু গগৈ ছাৰৰ ফেমিলিটো বহুত বেছি ছাপৰ্টিভ হয়, বহুত বেছি আমাক মৰম দিছে। মোৰ লগাই নাই যে ফাৰ্ষ্ট টাইম লগ পাইছোঁ গগৈ ছাৰৰ ফেমিলিক বা গগৈ ছাৰৰ ঘৰত যে ফাৰ্ষ্ট টাইম গৈছোঁ, এনেকুৱা লগাই নাই। তো গগৈ ছাৰে প্ৰথম দিনাই ইমানখিনি মানুহ মাতি দিছে, বহুত বেছি ভাল লাগিছে প্ৰগ্ৰেম কৰি। ছাৰে ডেমো দেখাইছিল। একেলগে কৰিছে তথাপি লাইটৰ বাল্বটো জ্বলিব পৰা কিয় কাৰেণ্টটো ট্ৰান্সফাৰ নহয় ক্লাছত। যদি আমি কাগজত দিওঁ, প্লাষ্টিকত দিওঁ, তথাপিও কাম নহয়। যদি আমি কিবা এটা চাবি যদি থাকে, চাবি আছেনে আইৰণ, চাবিটোত যদি এনেকৈ দিওঁ চাওক, চাবিটোত যদি দিওঁ, চাবিটো মিডিলত আহি পেলাই দুটা তাৰক একেলগে কৰিছে, জ্বলাব পাৰিছে। কিহৰ কাৰণে? চাবিটো হৈছে আইৰণ, এটা খনিজ আইৰণ মানে খনিজ বস্তু। আৰু আমাৰ প্ৰগ্ৰেমটো ছাকচেছফুল হোৱাৰ বাবে ভাল লাগিছে আৰু লগতে তাৰপিছত আমাক ফুৰিবলৈ লৈ গৈছিল। বগীবিল দলং দেখিলোঁ প্ৰথমবাৰ জীৱনত। তো মানিকচাৰ ক'ত গ'ল? এইটো মানিকচাৰ। বৰ্তমান আমি বগীবিল দলঙৰ ওপৰত গৈ আছোঁ গগৈ ছাৰৰ লগত। গগৈ ছাৰ এতিয়া বৰ্তমান ড্ৰাইভিং কৰি আছে। আমি চাওক ডিব্ৰুগড়ত আহি পেলাইও কিবা বিজনেছ আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। তো আপোনালোক সকলোৱে জড়িত হওক। আমাৰ যিমানেই দূৰ নহওক কিয়, অসমৰ য'তেই নাথাকক কিয় আপোনালোকে কল কৰিব, আমাৰ ছাপোৰ্ট 100% পাব। জয় জয় কেভা। সঁচাকৈ গগৈ ছাৰে অন্তৰ চুই গৈছে, আমাৰ দুয়োজনৰে মন জয় কৰি পেলাইছে। আৰু তাত ফটোগ্ৰাফী অকণমান কৰিছিলোঁ, তো আপোনালোকক দেখাইছোঁ। আৰু লগতে বগীবিল যিটো আছে সেইটোৰো এটা ভিউ দেখাইছোঁ, কিমান ধুনীয়া লাগে আহি পেলাই। লগতে ইমান ডাঙৰ মাছ দেখিছোঁ, বহুত ডাঙৰ ডাঙৰ মাছ দেখিছিলোঁ তাত। তো এইটো ইলেক্ট্ৰিক ফিছ হয়। আৰু গগৈ ছাৰে আমাক বিজনেছটো আগুৱাই নিয়াত সহায় কৰাৰ বাবে তেখেতক এটা আমাৰ কেভা ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা এটা মেণ্ডিও এটা গিফ্ট কৰিছোঁ মানিক ছাৰৰ হাতেৰে। লগতে ডিব্ৰুগড়ৰ চাহ খালোঁ, বহুত ধুনীয়া চাহ বনায়। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। সেইটো গগৈ ছাৰ আৰু মানিক ছাৰ ফটো উঠিছিল। তো গগৈ ছাৰক এৰিব মন নাছিল, বাট তথাপিতো যাব লাগিব সময়ৰ কাৰণে। আমি গগৈ ছাৰক ধন্যবাদ জনাই, আন্তৰিক ধন্যবাদ জনাই গগৈ ছাৰক আজি আমি তাৰ পৰা বিদায় ল'লোঁ। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু নিশ্চয় আপোনালোকে যদি প্ৰয়োজন বোধ কৰে নিশ্চয় কল কৰিব। আমি সদায় আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। জয় জয় কেভা। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।